নমস্কাৰ, মোৰ এই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাম মই লোকেল চিকেনৰ ৰেচিপি। ইয়াৰ কাৰণে মই ইয়াত 3টা আলু কাটি লৈছোঁ আৰু এই শুকান জলকীয়া কেইটামান লৈছোঁ, কেঁচা জলকীয়া 3টামান লৈছোঁ আৰু এই তেজপাত 2 খিলামান লৈছোঁ। এয়া মই পিঁয়াজ আৰু আদা নহৰুখিনি পিচি ল'লোঁ মিক্সিত। এয়া মই হালধি আৰু নিমখ দি চিকেনখিনি ভালদৰে সানি ল'ম। এয়া মই কেৰাহীখনত তেল দি ল'লোঁ। প্ৰথমতে মই ৰঙচুৱাকৈ আলুখিনি ভাজি ল'ম। এয়া মই আলুখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এয়া মই নমাই লৈছোঁ। এয়া মই তেজপাত এটা দি দিছোঁ। এয়া জলকীয়াখিনি দি দিছোঁ। আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ ইয়াতে। এতিয়া মই ভালদৰে মিক্স কৰি দিছোঁ। এয়া মই জিৰা পাউডাৰ 1 চামুচ দি দিছোঁ। এয়া ধনিয়া পাউডাৰ 1 চামুচ দি দিছোঁ। এয়া ৰেড চিলি 1 চামুচ দি দিছোঁ। এয়া গৰম মছলা 1 চামুচ দি দিছোঁ। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই চিকেনখিনি ইয়াতে দি দিম। ভালদৰে লৰাই দিম। চিকেনখিনি 10 মিনিটমান মই ভালদৰে ভাজি ল'ম। এয়া চিকেন মছলা 1 চামুচ দি দিছোঁ। এয়া মই চিকেনখিনি 10 মিনিটমান ভালদৰে ভাজি ল'লোঁ। এতিয়া আলুখিনি দি দিম মই ইয়াতে। এতিয়া ভালদৰে লৰাই দিম। এতিয়া পানী দিবলৈ হৈ গ'ল, মই পানী দি দিম। এতিয়া মই গৰম পানী কৰি থৈছিলোঁ, গৰম পানী দি দিছোঁ। এতিয়া আধা ঘণ্টামান ভালদৰে উতলিবলৈ দিম। এয়া দেখিছেনে চিকেনৰ জোলখন ইমান ধুনীয়াকৈ উতলি আছে। পানী অলপমান বেছিকৈ দিছোঁ, কাৰণ চিকেনৰ জোলতহে বেছি ভিটামিন থাকে, সেইটো কাৰণে মই পানী অলপমান বেছিকৈ দিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। এয়া আমাৰ চিকেনখিনি হৈ গ'ল। এতিয়া নমাই দিম। এয়া চিকেনখিনি আমাৰ ৰেডি হৈ গ'ল। পুনৰ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম।